বহুদিনৰ মূৰত ভিডিঅ' এটা আজি দিবলৈ মই বিচাৰিছোঁ। আমি সম্পূৰ্ণ ব্লগ দেখাম আজি। ব্লগটো মানে জাগা নেটৱৰ্ক এনে জাষ্ট এটা ভিডিঅ' দিবলৈ মই চাই আছোঁ। এতিয়া সকলো ভিডিঅ'টো চাই থাকিব, স্ক্ৰীণ নকৰি কি হৈ যায় এনে কিন্তু ভিডিঅ'টো আকৌ নাই দিয়ক, আকৌ দেখুৱাব লগা বস্তু নাই, আকৌ একো নহয়। জাষ্ট খালি ভিডিঅ' এটা দিম। বহুদিন ভিডিঅ' দিয়াৰ কাৰণে ভিডিঅ'টো চাব খুঁজে খুঁজে থাকিব উখানা মিছে উকু কপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰ তুমি মোৰ মই তোমাৰ এক হৈ ৰং তুমি মোৰ মই তোমাৰ এক হৈ ৰং तुम्हारे नाम सिंहरे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ আমি এতিয়া ভাটিবেলা অলপ ফুৰিব আহিছোঁ। দাদা ভাই জানতো দাদা ভাই গৈছিলোঁ, এতিয়াও আমি ফুৰিব আহি আছোঁ। আমি এতিয়া চাইকেল লৈ ফুৰিব আহিছোঁ চব গাঁৱলীয়া ৰাস্তাৰে। কি হ'ব হয় না চাওক, চাইকেল এইবাৰ গাড়ী অনা নাই, তাৰমানে গাড়ী আনিলে ভাল লাগে না। গাঁৱলীয়া ৰাস্তাৰে ফুৰিব চাই থাকক, ব্লগটো এনাই আৰু যিসকল মোৰ ইউটিউব চেনেলটো সকলোৱে চোৱা নাই, যিসকলে চাই আছা নতুনকৈ আহিছা সেইবিলাক প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন ভিডিঅ' দিবলৈ গৈ আছোঁ। নতুন ভিডিঅ' আৰু আজি এইটো চাই লওক, নতুন ভিডিঅ' দি আছোঁ। কিবা এটা কৈ দিয়া দাদা, কেনেকুৱা লাগিছে চাইকেল চলাই যায় আপোনাৰ? মজা লাগিছিল। কি কামত আহিছিলা চাইকেলটো আনি? কামবোৰ নহয়, এতিয়া ঘূৰি আছোঁ। পকলিং যাবা ফিৰো নিকালো যাওঁ নেকি?
গাঁৱলীয়া ৰাস্তা মোরে কাহানা এবার খুঁজে খুঁজে থাকিব চলাব লাগে চাইকেল চলালেও ভাল লাগে এতিয়া যে আমি চাইকেল চলাই পেলাই আহিছোঁ কি ধুনীয়া লাগিছে গাড়ী অকল গাড়ী বুলি যে নহয় যে গাড়ী যাব লাগে চলাই শিকিছোঁ কেতিয়াবা চাইকেল চলাব ভাল লাগে ন চাইকেল চলাই চলাই আগৰো এনেকৈ দিলে এনেকৈ দিছোঁ গাঁৱৰ মাজে মাজে আহি আছোঁ এক হই রং ফিগুৰা বুলি মাত দিছে কোনোবাই মই তোমার এক হই রং মোটামুটি আমি কেই কিলোমিটাৰ মান আহিলোঁ ঘৰৰ পৰা চাইকেল মাৰি কেই কিলোমিটাৰ মান আহিলোঁ আমি চাইকেল মাৰি মোটামুটি 7 কিলোমিটাৰ মান আহিলোঁ চাইকেল মাৰি চাইকেল চলাই আছোঁ